Hey guys, পুনৰবাৰ স্বাগতম জনাইছোঁ মই উপাসনাই মোৰ ইউটিউব চেনেল উপাসনাছ ভ্লগলৈ। আজি দিনটোৰ আৰম্ভণি কৰিছোঁ আৰু চাওকচোন ৰাতিপুৱা কিমান ৰ'দ দিছে, বহুত গৰম। বহুত ৰ'দ দিছে, মুখখন বহুত অইলি হৈ গৈছে। গা ধুই আহিছোঁ যদিও ভাবিছোঁ আজি মুখত কিবা এটা ঘঁহোঁ। বিশেষ একো নঘঁহোঁ, মই কি ঘঁহোঁ মই দেখাই আছোঁ। এইকণ নেমু টেঙা, মই 2-3 দিনৰ মূৰে গৰমৰ দিনকেইটা মই ঘঁহি থাকোঁ। মুখখন ফ্ৰেছ লাগে আৰু যিটো আপোনাৰ গৰমত পিম্পলছ উঠে বা বেয়া ঘাম চাম জমা হৈ যিটো ঘাম কুঁৱলী উঠে সেইবোৰ নুঠে। এনেকৈ আপোনালোকেও ট্ৰাই কৰিব, ভাল পাব। এয়া মোৰ হৈ গ'ল। এতিয়া মই এইখিনি শুকোৱালৈকে ৰাখি থ'ম। যেতিয়া শুকাব তেতিয়া মই ঠাণ্ডা পানীৰে ধুই দিম। তাৰপিছত মই দেখাই আছোঁ কেনেকুৱা হয়। তেতিয়ালৈকে মই বাকী কাম কৰি লওঁ। তো লগ পাই আছোঁ। এতিয়া মই ৰাতিপুৱাৰ আহাৰৰ বাবে বনাইছোঁ ফ্ৰাইড ৰাইচ। আলু এটা মই মিডিয়াম সাইজৰ আলু এটা সৰুকৈ কুটি এনেকৈ ভাজি লৈছোঁ আৰু দিছোঁ কেইটামান গোটা জিৰা। আলুখিনি ভালকৈ ভাজি লৈ মই ইয়াতে দিছোঁ ভাতখিনি। এতিয়া মই ভালকৈ লৰাই লৈছোঁ এবাৰ। আৰু যিখিনি গোটা ভাত আছে সেইখিনিও মই ভাঙি দিছোঁ। এতিয়া মই ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু দিছোঁ প্ৰয়োজন অনুসৰি হালধি। এতিয়া এবাৰ ভালকৈ লৰাই মিক্স কৰি লৈছোঁ। আপোনালোকে ইয়াত বেলেগ চব্জি এড কৰিব পাৰে, কেপচিকাম, ফ্ৰেঞ্চবিন, গাজৰ, মটৰ। মোৰ তাত নাছিলে, সেইবাবে মই এনেকৈ চিম্পুলকৈয়ে বনালোঁ। এতিয়া মই ইয়াতে দিছোঁ অকণমান জিৰা গুড়ি আৰু দিছোঁ অকণ গৰম মছলা। ভালকৈ আকৌ মিক্স কৰি লৰাই লৈছোঁ। এতিয়া মই ইয়াতে দিছোঁ 2টা ডিম।
আকৌ পুনৰবাৰ মই গোটেইখিনি মিক্স কৰি লৰাই লৈছোঁ আৰু ভালদৰে লৰাই লৈ অকণ সময় ৰাখি গেছটো অফ কৰি দিছোঁ আৰু এয়া মোৰ ফ্ৰাইড ৰাইচ ৰেডি। আৰু এয়া চাওকচোন মোৰ ল'ৰা, তাক মই কিছুমান বস্তু নিজেই খাবলৈ দিওঁ। বহুত লেতেৰা কৰে হ'লেও কোনোবা সময়ত এনেকৈ এৰি দিওঁ আৰু এইফালে মোবাইলত কাৰ্টুন লগাই লগাই চাই চাই খাই আছে। এয়া মই নেমু খানা মুখখন ধুই আহিলোঁ ঠাণ্ডা পানীৰে। আচলতে নেমু খানাৰ পিছত যেতিয়া শুকাইছিলে তেতিয়া মই আইচ লগাইছিলোঁ মুখত, আইচ অকল লগাই দিছিলোঁ আৰু 1-2 মিনিট ৰখাৰ পিছত ঠাণ্ডা পানীৰে ধুই আহিছোঁ। আইচ লগোৱাটো মই দেখাবলৈ নহ'লে আপোনালোকক। চাওক, কেমেৰাত ধৰিব পাৰিছেনে নাই নাজানো, কিন্তু মোৰ খুব ভাল লাগে। আপোনালোকেও লগাবচোন, খুব ভাল। আৰু এইটো মোৰ ল'ৰা, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই হাই। কৈ দিয়া, কিবা এটা কৈ দিয়া। আচলতে তাক মই এনেকৈ বেছি ৰ'দ দিলে, গৰম পৰিলে মই তাক এটা দিনত ORS দি দিওঁ। এটাতো খাব নোৱাৰে বাৰু, তেওঁ অকণমান খায়। তো মই ভাত বনাওঁগৈ, কি বনাওঁ দেখাই আছোঁ, বলক। এয়া হৈছে সৰু মাছ। কোনে কোনে ভাল পায় বাৰু সৰু মাছ খাই জনাবচোন। মোৰ কিন্তু খুবেই প্ৰিয়, খুব ভাল পাওঁ। আৰু আজি বনাইছোঁ চব্জি ভাত। কিমাননো আৰু দাইল ভাত খাম, সেইবাবে ভাবিছোঁ আজি চব্জি ভাতকেই বনাওঁ। ইয়াত মই পিঁয়াজখিনি ভাজি লৈছোঁ, তাৰপিছত দিছোঁ অকণমান নহৰু আৰু অকণমান আদা। এইখিনি মই ভালকৈ ভাজি লৈছোঁ, নহৰু আৰু আদাৰ কেঁচা গোন্ধ যোৱালৈকে। এতিয়া মই ইয়াতে দি দিছোঁ চব্জিখিনি। ইয়াতে আছে 2টা জিকা, এটা মিডিয়াম চাইজৰ আলু আৰু এটা জহা ভোল আৰু এটা সৰু চাইজৰ টিহু। চব্জিখিনি দি মই ভালকৈ এপাক লৰাই লৈছোঁ। আৰু মই ইয়াতে ভালকৈ লৰাই দি দিম নিমখ, প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি। তাৰপিছত মই ভালদৰে লৰাই ঢাকোন দি মই চব্জিখিনি সিজালৈকে ভাজি ল'ম। ভালকৈ সিজাৰ পিছত মই অকণমান পানী দি দিম প্ৰয়োজন অনুসৰি। আৰু এয়া মোৰ চব্জি ৰেডি হৈ গ'ল।
আনফালে মই এয়া মাছ ফ্ৰাই কৰি ল'লোঁ আৰু এয়া তিয়ঁহ কাটি থৈছোঁ ইয়াতে মই পিঁয়াজ দিছোঁ অকণমান আদা আৰু দুটা জলকীয়া কুটি দিছোঁ হে গাইজ খাই বৈ আজৰি হ'লোঁ এতিয়া বিশেষ একো কাম নাই ভাবিছোঁ অকণ জিৰাওঁগৈ ল'ৰাটোকো খুৱাই বুৱাই আজৰি হ'লোঁ অকণমান তাকো খুৱাই দিওঁগৈ তো আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আগলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈ চাই থাকিব উপাসনা শইকীয়া ব্লগ যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে মোৰ চেনেলটোত আপোনালোক নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই